Hello guys, welcome to People's Vlog. আজি মই আহিছো এখন জুলে আৰু জিখনৰ নাম হৈছে Gorewada আৰু জিখন আছে Nagpur cityত। আজি প্ৰথম মই এখনলে আহিছো কাৰণ এখন খোলা বেছি দিন হোৱা নাই, এতিয়াও কাম চলি আছে। ইয়াত মই কি কৰিলো, কি দেখিলো সকলোখিনি আপোনালোকক আজি ভালকে দেখাম, সেইকাৰণে ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাই থাকক আৰু একেবাৰে হিকত চাই কেনে পালে মোক কমেন্ট কৰি জনাব নাপাহৰিব। এতিয়া মই সোমাই আহিছো আৰু কোনডোখৰ পৰা আহিছো দেখাইছো ৰব। এইখন আছে মেইন গেটখন। এয়া মেইন গেটখন আহিয়ে এনেকে দেখা পায়। এইখিনি চাওক কিমান ধুনীয়াকৈ বনাইছে। ইয়াৰ ভিতৰলৈ যাব নিদিয়ে। এইখনত কিবা খাব পাৰি। তাৰপিছত বাছবিলাক এতিয়া নাই, এইফালৰ পৰা আহে। এইটো হৈছে অফিচটো আৰু এইটো চাইডে টিকেট কাউণ্টাৰ। এইখন পুৰা এণ্ট্ৰেঞ্চ ডোৰখন আপোনালোকক যিখন অলৰেডি মই দেখালোৱেই প্ৰথমতে। এয়া এইফালে এণ্ট্ৰেঞ্চ সোমাই এইটো হৈছে টিকেট কাউণ্টাৰ, যিটো আপোনালোকে অনলাইন অফলাইন দুয়োটাতে বুক কৰিব পাৰে। ইয়াতে ধুনীয়াকৈ বনাইছে আৰু কনষ্ট্ৰাকশ্যন চলি আছে। ইয়াত বহুত কাম বাকী আছে। এইখন আহি গ'ল এখন বাছ। এইখন হৈছে নন AC বাছ আৰু AC বাছো আছে। আৰু এই বাছৰ সহায়তে এনিমেলছবিলাকৰ ওচৰলৈ লৈ যোৱা হয় মেইন লোকেশ্যনকেইটালৈ। এয়া এইখন আমাৰ বাছ আহি গ'ল। মই আপোনালোকক ভালকৈ ওচৰৰ পৰা দেখাম, ৰৈ লওক। এইখন চাওক কি ধুনীয়াকৈ বনাই থোৱা আছে পিকচাৰ। এয়া বাছত উঠি গ'লোঁ আমি। এতিয়া বাছ চলিব আৰু আমি এতিয়া যাম। আৰু বেলেগ মানুহ ৰৈ আছে বেলেগ বাছৰ কাৰণে। চলি গ'ল, এতিয়া গৈ আছোঁ আৰু কিমান দূৰ যাব লাগিব গম নাপাওঁ, চাই গৈ থাকক আপোনালোকে। गुड आफ्टरनून एवरीवन। मराठी हिंदी फॉरेस्ट डेवलपमेंट कारपोरेशन की ओर से बाला साहेब ठाकरे गोरेवाड़ा इंटरनेशनल जूलॉजिकल पार्क में आप सभी का स्वागत है। तो अपने नागपुर सिटी के सराउंडिंग में जो गोरेवाड़ा फॉरेस्ट लैंड है 1914 हेक्टेयर एरिया में फॉरेस्ट लैंड का एरिया फैला हुआ है। जिस तरह से अभी बस हिल रही है इसी तरह अंदर भी हिलेंगे क्योंकि रूट्स बराबर नहीं है। तो एनिमल दिखने के बाद में सभी बैठ जाएंगे आराम से। अपनी सुरक्षा और एनिमल की सुरक्षा को ध्यान में रखते हुए डबल डोर लॉक सिस्टम दिया गया है। जब तक के बैक साइड का गेट बंद नहीं होगा तब तक अपने सामने वाला गेट खुलेगा नहीं। तो आप सभी का स्वागत है लेपर्ड सफारी में। यहाँ से शुरू होती है लेपर्ड सफारी। 25 हेक्टेयर एरिया में लेपर्ड सफारी का एरिया फैला हुआ है और इस एरिया में 4 लेपर्ड है। हाँ बिल्कुल लेपर्ड सही है। लेपर्ड है वहाँ पे लेफ्ट साइड में ग्रास में बैठा हुआ है। जूम का
attractive. और कौन उसने ही बोले इसलिए सबसे पहले जो मैम ने इसको सर्च कर ढूंढे उनके लिए जिस तरह कैमोफ्लेज हो गया है तो उनके लिए जोरदार तालियां हो जाए कि उनको अरे बाप रे ये कहाँ मिलेगा ये तो भी ऐसे so nice really likes it ये फोटो किसने के लिए दिया है विलुप्त ही हो चुका है यही मैं अपने राइट और लेफ्ट साइड में जिस तरह की यहाँ चित्रकारी दर्शाई गई है फोटो 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 কি খাই আছে क्वाइट হৈ দি আছে সেইকাৰণে देखो ना আৰু ইফালেও আছে চাগে শর্ট আনা লাগিছে দেই আৰু মানে মোটো শুন না কেনেকৈ চাই আছে ধুনীয়া নেকি দেখিবলৈ ধুনীয়া হয় না দেখিছা নেকি ধুনীয়া চাল बहुत दूर है গাহৰি নিচিনা লাগিছে দূৰৰ পৰা কৈটো এটা চাৰ तो ये काफी दूर है पास में भालू देखना है आपको हाँ बैठ जाइए एक ही भालू है लेकिन तो बैठ जाइए चला गया হেৰি এডোখৰতে থাকে সদায় পলাই যায় খাবলৈ পাই থাকে যে গাহৰিটোৰ নিচিনা এখন খোল খাই গ'ল এতিয়া আমি বেলেগ চাফাৰী কৰিব যাম কি চালগে এতিয়া টাইগাৰ আছে ওচৰতে মানুহটোৱে আনিছে মানে তেনেকৈ আনিছে আচলতে ওচৰতে আছে हाँ वो है ओहो माय गॉड বৰ ডাঙৰ দেই আছে বিৰাট ডাঙৰ ইমান ডাঙৰ চোৱা না ये राजकुमार है मेल टाइगर है इसका नाम राजकुमार है নীল গাই দেই চাই লোৱা মই দেখিছোঁ আগতে আৰু এটা আছিলে ফলে চাই আহিলোঁ একদম বঢ়িয়া চলো দেখ লে ৰুকো মই আছোঁ এতিয়া বাঘৰ ওচৰত আৰ্টিফিচিয়েল যাব হৈছে আৰু এতিয়া
আহিবা নি ফিল আমাৰ যাব হৈ গ'ল এতিয়া বহি আছোঁ আৰু মানে অলপ দেৰি পিছত যাম মোৰতো ইয়াত বিৰাটেই ভাল লাগিলে তোমাৰ কেনে লাগিলে তুমি মজা আৰু কিবা ক'বা নি এইখনৰ বিষয়ে এইখনৰ বিষয়ে কি ক'ম হিষ্ট্ৰীটো মানে কি আমাক মানে যোনটো ৰাইড কৰিলোঁ আমি বাছত তো তাতে আমাৰ গাইডজনে যি ক'লে যে ইয়াত আগতে যোনখিনি মানে আপোনাৰ আদিবাসী মানুহ আছিলে তেওঁলোকে এটা ডেম বনাইছিলে তো ইংৰাজবিলাক যেতিয়া আহিলে তেতিয়া মানে কি হ'ল ইংৰাজবিলাকতো ঠাণ্ডা জেগাত থকা মানুহ তো ইয়াত নাগপুৰত বহুত গৰম পৰে এইটো এৰিয়াত বহুত গৰম পৰে কাৰণে তেওঁলোকে কি হ'ল ডেমৰ ওচৰত মানে ঘৰ বনালে তাতে থাকিবলৈ তাতে অকণমান ঠাণ্ডা লাগিব যিহেতু পানী থাকিব বহুত তো মানে ঘৰবিলাকত মানে সেই হাতবিলাকক মাৰাঠী লেংগুৱেজত ৱাৰা বুলি কয় ঠিক আছে তো আৰু ব্ৰিটিছবিলাকতো বগা বগা আছিলে সেইকাৰণে তেওঁলোকক গোৰে বুলি কয় মানে গোৰে লোক তো তেনেকেই মানে গোৰেৱাৰা নামটো আহিলে মানে ইয়াত মানে সেই ডেমটোৰ কাষত যে বনাইছিলে ঘৰবিলাক তো গোৰে লগৰ মানে এইবিলাক ৱাৰা হয় ঘৰ হয় মানে সেইটো কাৰণে সেই নামটো আহিলে গোৰেৱাৰা আৰু তাতে এতিয়া এখন পাৰ্ক বনাইছে বহুত ধুনীয়াকৈ বনাইছে মানে ইয়াত এতিয়াতো অকল ইয়াত 3-4টামান ফেজ আছে মানে ইয়াততো এতিয়া এটা ফেজ ষ্টাৰ্ট হৈছে বাকী বহুত ধুনীয়াকৈ কনষ্ট্ৰাকশ্যন হৈ আছে যি দেখিছোঁ আৰু মানে ভাল মানে অনলাইন টিকেটো কৰিব পাৰি আপোনাৰ AC বাছ বা নন AC এটা সুবিধা আছে চব ৰেষ্টুৰেণ্ট আছে খাবলৈ প্লাছ মানে এটা মিউজিয়ামো বনাই আছে প্লাছ মানে আমাৰ নৰ্মেল কনভেনশ্যনেল জুবিলাকত যেনেকুৱা থাকে আপোনাৰ মানে কেজবিলাকত যেনেকৈ বাৰ্ড চাৰ্ড বা আদি কৰি সেইবিলাক এতিয়ালৈকে অহা নাই কিন্তু তেওঁলোকে কোৱা মতে মানে এইবিলাক কনষ্ট্ৰাকশ্যন হৈ আছে আৰু হ'ব আৰু এইফালেতো আমাক এতিয়া বাছত চাফাৰী কৰিছে এইটো ইণ্ডিয়ান চাফাৰী বুলি কয় মই এবাৰ কৈছিলোঁ ভিডিঅ'টোত কিন্তু ইয়াৰ অপজিট ছাইডে যোনখন জংঘল আছে তাত আফ্ৰিকান চাফাৰী হ'ব বুলি কৈছে আৰু তাত জিৰাফ জেব্ৰা লায়ন যোনবিলাক আফ্ৰিকান মানে বিগ এনিমেলছ আছে ন তালৈ আনিব তেতিয়া তাত সেইটো ষ্টাৰ্ট হ'ব হ'পফুলি এইটো জল্দি হৈ যাব আৰু এখন বাছ আহি গ'ল চাব পাৰিম কৰি এয়া দেখাওঁচোন আৰু এখন বাছ আহি গ'ল দেখা পাইছেনে নাই পোৱা জানো আমি এতিয়া যাওঁ আৰু জল্দি 5টা বাজিলে আমি এতিয়া যাওঁ 5টা বাজিলে ন য়েছ 5টা বাজিলে আৰু কিবা বুক কৰা এখন ওলা এতিয়া আমি যাম আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনে পালে মোক আপোনালোকে কমেণ্টত জনাব আৰু যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব তেতিয়া আকৌ নেক্সট বেলেগ ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই বাই